এতিয়াতো আমাৰ চৰকাৰ চলি আছে ভৱিষ্যতৰ দিন আমি চৰকাৰ কৰিব লাগিব সদায় আমি এলায়েন্সত থাকিম নেকি আজি নহয় আজিৰ পৰা 10 বছৰ পিছত হ'লেও আমি চৰকাৰ কৰিব লাগিব অকলে বড় অবড়ো আমাৰ মাজত নাই फैगौ लोकसभा बिसायख'थिखौ मिरु खालामनानै बिटिआर हालामनि मोनफ्रोमबो राजखान्थि हान्जाया गोख्रों थियारि जानायखौ नुनो मोन्दों। बेबादि समावनो बृहस्पतिबारखालि क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि कसुगाव आरो जमदुवार मण्डल बिजेपिनि गोदानै लुनाय मावखुलिखौ बिजेपिनि आफादगिरि भबेश कलिताया बेखेवनानै होयो। बे हाबाफारियाव क'क्राझार जिल्ला बिजेपिनि आफादगिरि कबिता बसुमतारी, बिटिसिनि इएम रेवरेवा नार्जिहारि, एमसिएलए राजीव ब्रह्म आरो हान्जानि गुबुन गुबुन दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिजेपिनि आफादगिरि बिथाङा खौरांगिरिनि सिगाङाव दासान्दि बिटिसिआव प्रमद बर'नि दैदेननायाव जोंनि मित्रजोट सोरखार सोलिगासिनो दं। नाथाय फैबाय थानाय समाव जों बिजेपिनि सोरखार खालामनो नांगोन जायनि थाखाय हान्जाखौ गोख्रों खालामनो खामानि मावगासिनो दं होनना बुङो। आरो क'क्राझार लकसभानि आथिखालनि एमपि नब कुमार सरनियानि सोमोन्दै खौरांगिरिया सोंनायाव बिजेपिनि आफादगिरि बिथाङा पार्लियामेन्टआव थांनानै आलासि बायदि जिरायना थाहैग्रा नब कुमार सरनियाया रायजोनि मा मावनो हानो थांनाय 10 बोसोराव मोनसे खामानिखौनो मावनो हायाखै खेब 10 बार देरहाब्लाबो जेबो मावनो हाया आथिखालाव बर' अबर'नि राजखान्थि गैला बिजेपि हान्जायाव रोजा रोजा रायजोफोरा हाबबाय थादों बेखायनो फैगौ लकसभा बिसायख'थियाव क'क्राझार लकसभा बियाबाव बिजेपिनि मित्रजोट बिजाथिया देरहागोना 100% रोखा होनना बुङो। মণ্ডল কাৰ্যালয়টো নৱনিৰ্মিত কৰা হৈছিল তাক আজি আনুষ্ঠানিক উদ্বোধন কৰা হ'ল ইতিমধ্যে আমাৰ 27খন জিলাত জিলা কাৰ্যালয় আমাৰ হ'ল কোকৰাঝাৰ জিলাতো আমাৰ জিলা কাৰ্যালয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিত আমি উদ্বোধন কৰিছিলোঁ আৰু আমি সমগ্ৰ অসমৰ যিবিলাক আমাৰ মণ্ডল কাৰ্যালয় আছে পৰ্যায়ক্ৰমে সজোৱাৰ ব্যৱস্থা কৰিছোঁ সেই নিমিত্তে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আজি কচুগাঁও মণ্ডল আৰু অন্যতা মণ্ডল আমি আমাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ নিমিত্তে আমাক যি ন্যূনতম আন্তঃগাঁথনি লাগে এই আন্তঃগাঁথনি আমি যথেষ্ট গুৰুত্ব দিওঁ আৰু সেই নিমিত্তে এই কাৰ্যালয়টো যি উদ্বোধন কৰা হ'ল আশা কৰিছোঁ এই কাৰ্যালয়ৰ পৰা আমাৰ কাৰ্যক্ৰম বিস্তাৰ হ'ব কাৰ্যকতা নিৰ্মাণ হ'ব আমাৰ এতিয়া নহয় এতিয়াতো আমাৰ চৰকাৰ চলি আছে আমি সেইটো কৈছোঁ আপোনাক ভৱিষ্যতৰ দিন আমি চৰকাৰ কৰিব লাগিব নহয় সদায় আমি এলায়েন্সত থাকিম নেকি নহয় জানো এদিনটো নিজেও ডাঙৰ হ'ব লাগিব ল'ৰাটো সদায় দেউতাকৰ ভাত খাই থাকিব নেকি এই ল'ৰাটো ডাঙৰ হ'ব লাগিব সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব আজি নহয় আজিৰ পৰা 10 বছৰ পিছত হ'লেও আমি চৰকাৰ কৰিব লাগিব অকলে আৰু সেই নিমিত্তে আমাৰ সংগঠন কৰিব লাগিব সংগঠন থাকিলে চৰকাৰ কৰিব পাৰিব আৰু সংগঠন থাকিলে ইউপিএলে আমাক গুৰুত্ব দিব যদি আমাৰ ইয়াত সংগঠনে নাথাকে ইউপিএলে কিয় গুৰুত্ব দিব ইউপিএলক সহায় কৰাৰ কাৰণে আমাৰ সংগঠন লাগিব আৰু এতিয়া আমাৰ ইউপিএলৰ লগত বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনত ভাৰতীয় জনতা পাৰ্টীয়ে ছাপোৰ্ট দিছে এই ছাপোৰ্ট থাকিব এই পিছত আমি মিত্ৰতাত ইলেকশ্যন খেলিম কিন্তু চিট শ্বেয়াৰিংটো এতিয়া হোৱা নাই কোনে কোনখনত খেলিব কিন্তু আমিতো সহায় কৰিব লাগিব আমাক সহায় কৰিব লাগিব সেই নিমিত্তে আমি আমাৰ সংগঠন ত্বৰান্বিত কৰিব লাগিব শক্তিশালী কৰিব লাগিব তেতিয়া আমি মোদীজীক এই সমষ্টিটো আমি দিবলৈ সক্ষম হ'ম দেখা গৈছে যি সময় এই আপোনালোকে নকৰিলে হ'ল আপোনাৰ ইচ্ছা আছে নেকি যাবৰ কাৰণে আপোনাৰ আপত্তি আছে নেকি তেতিয়াহ'লে এইবিলাক অবান্তৰী আমাক কাম নাই এইবাৰ লোকসভা নিৰ্বাচন আমি আশা কৰিছোঁ নিশ্চয় খুলিব মিত্ৰ গোষ্ঠী এইবাৰ কোকৰাঝাৰ চিট পাব এইবাৰ বেলেগ নচলে ইয়াত হীৰা হৰণীয়া কৈছে পলকে দেখা নাই গোটেই কোকৰাঝাৰ লোকসভাত ক'ত কি কৰিছে তেওঁ পাৰ্লিমেণ্টতো চুপচাপ বহি থাকে আলহী যোৱাৰ নিচিনাকৈ তেওঁ আলহী খাব মানুহ আমাৰ ঘৰত যেনেকৈ আহিলে মনে মনে বহি থাকে তাত তেওঁ মাত নামাতে তেওঁতো বহুত কৈছিলে যে বিটিচি একতখন কেঞ্চেল কৰিব বুলি যেতিয়া ভোট বিচাৰিছিল মইতো দেখা নাপালোঁ তেওঁ কৰিব পাৰিব বুলি আৰু তেওঁতো 10 বাৰ ইয়াৰ পৰা জিতি গ'লেও নোৱাৰিব বিটিচি একত তেওঁ কেঞ্চেল কৰিব নে পাৰিব আপুনি কওকচোন তেওঁতো একোটা স্কিম আনিব নোৱাৰিলে নে পাৰিলে কেন্দ্ৰীয় চৰকাৰ যোজনা তেওঁ কিবা আনিব পাৰিছে নেকি কোকৰাঝাৰ লোকৰ 10 বছৰ থাকিল তেওঁ 10 বছৰ 10টা এচিভমেণ্ট কওক মোক তো কি লৈ ভোট বিচাৰি যাব জনতাৰ ওচৰত এবাৰ বড়ো এবাৰ অবড়ো বুলি জিতিলে বাৰ বাৰ এইটো নচলে না আমি কৈ কি কৈছোঁ যে বড়ো অবড়ো আমাৰ মাজত নাই আমি মানুহক সেৱা কৰিব লাগিব জনতা হৈছে জনাৰ্দন নৰৰূপী নাৰায়ণক সেৱা কৰাৰ কাৰণে যদি নেতা আছে নৰেন্দ্ৰ মোদী ডাঙৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰী আছে তেওঁলোকেহে পাৰিব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰী গুডউইলৰ কাম দিছে 100 কোটি টকা দিছে ৰাস্তা ঘাট বনাইছে মেডিকেল বনাইছে ইঞ্জিনিয়াৰিং কলেজ বনাইছে আৰে কোন সৰণীয়ে তেওঁ কি কৰি দিব পাৰিব এইবিলাক অপ্ৰাসংগিক এতিয়া